নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 8 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 23 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:36 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:01। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে কৃষ্ণা একাদশী তিথি। আজি নৱজাতক ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 1 আৰু 6, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুৰ্ভগা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বা আমাৰ ভিডিঅ'সমূহ যদি ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল সিদ্ধান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। কৰ্মৰ প্ৰতি আপোনালোকৰ আজি আগ্ৰহ বৃদ্ধি হ'ব। লগতে আজি আপুনি কৰ্মত সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বৃদ্ধি হ'ব। খুব দক্ষতাৰে আজি আপোনালোকে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ মনত আনন্দ মনে দিনটো পাৰ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ সামান্য ব্যয় বাঢ়িব পাৰে। লগতে আজি আপোনাৰ দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। সেয়েহে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে সকলো সময়তে সকলো দিশতে সজাগ আৰু সাৱধান হৈ আগবঢ়াটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি আপোনাৰ ক্ষতি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপোনালোকে নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব। নতুন আজি আপোনালোকে কৰ্মত দায়িত্ব লাভ কৰিব পাৰে। লগতে আজি আপুনি যান বাহনৰ পৰা সুখ শান্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত লগ বন্ধুৰ পৰা সহায় সুবিধা লাভ কৰিব। কৰ্মত নতুন দায়িত্ব আজি আপোনালোকে লাভ কৰিব। লগতে আজি আপোনাৰ শত্ৰু হানি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব। লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব। কৰ্মত সন্মান বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য খং আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিৱৰ্তন আহিব পাৰে। দেহ মনত সামান্য অশান্তিৰ সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ ধন সম্পত্তি সামান্য ক্ষয় ক্ষতি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সম্পত্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ সামান্য শত্ৰু বৃদ্ধি বা শত্ৰুৰ ভয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি আপুনি সজাগ নহ'লে কিন্তু শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিদ্যা আহৰণৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।